সব বহি কিতাপবিলাক আছেনে নাই নে কিবা ৰৈ গ'ল চাওঁচোন ভালকৈ এই পঢ়িব যাওঁ নেকি এফালে কি হ'ল কিয় মাৰিলি কি হ'ল মানে বছৰ মূৰত এবাৰ মই পঢ়াৰ পৰা বাচিব বিচাৰিছোঁ সেইটোও তই হ'ব নিদিয় পঢ়িবি যা এই যিমান কিতাপবিলাক দেখিছ ন চব মই আজি সৰস্বতী মাৰ ওচৰত অৰ্পণ কৰি দিম যেতিয়ালৈকে মোৰ বিদ্যা প্ৰাপ্তি নহয় ন সেইদিনাখনলৈকে তই যদি আমাৰ ঘৰত যদি পঢ়াৰ কথা ওলাও ন একদম খৰচ কৰি দিম ঠিক আছে যা ওম ভদ্ৰকালেই নমো নিত্যং সৰস্বত্যৈ নমো নমঃ কৰি আছ আৰে কিনো কৰিবি মন্ত্ৰকে মুখস্থ কৰি আছোঁ কিয় পুষ্পাঞ্জলি দিবৰ কাৰণে আকৌ প্ৰত্যেকবাৰে পুষ্পাঞ্জলি দিয়া সময়ত পূজাৰীৰ মন্ত্ৰ বুজিয়ে নাপাওঁ আৰু নিজৰ মতে ৱৰ্ডবিলাক বনাই কৈ দিওঁ সৰস্বতী মায়ে বিদ্যাই নিদিয়ে দিনে দিনে মাথাৰ গোবৰবিলাক বাঢ়ি গৈ আছে সেইকাৰণে এবাৰ ভাবিছোঁ পুৰা একদম মন্ত্ৰ মুখস্থকে একদম ভালদৰে উচ্চাৰণ কৰি একদম কম ঠিকেই কৈছে ময়ো তোৰ লগত একেলগে মন্ত্ৰ মুখস্থ কৰোঁ ব'ল বহ একেলগে মুখস্থ কৰিম অ' মা এবাৰ চৰণ দিয়া না মা কি খবৰ মা ভালে আছা বেছি তেল মাৰিব নালাগে অকল কি কাম আছে সেইটো মই কৈছোঁ যে মা আজি ফুৰিবৰ কাৰণে এজনী গাৰ্লফ্ৰেণ্ড বিচাৰি দিয়া না গৰু মই বিদ্যা দিম নে গাৰ্লফ্ৰেণ্ড বিচাৰি দিম হা তহঁতে মোৰ পূজাৰ দৰে পবিত্ৰ দিনটোক প্ৰেমৰ দিন কৰি পেলাইছ আজিকালি ধৰিবই নোৱাৰোঁ যে ভেলেণ্টাইন ডে কেতিয়া আৰু মোৰ পূজা কেতিয়া কুল মা মই জাষ্ট এনেই ধেমালি কৰিছিলোঁ আচল কথাটো হৈছে যে দেখিছাই চাগে ইমান পঢ়াৰ প্ৰেছাৰ মোক এনেকুৱা এটা শক্তি দিয়া নাই যে এবাৰ পঢ়িলে পুৰা চব মনত হৈ যায় দিব পাৰোঁ কিন্তু মোৰ কিছুমান চৰ্ত আছে আগততো শুনি ল তাৰ পাছত কবি 1 মাহ ইণ্টাৰনেট এৰি থাকিব লাগিব প্ৰতিদিনেই ৰাতিপুৱা 4টা বজাত উঠি পঢ়িব লাগিব তেতিয়াহে মই তোৰ ইচ্ছা পূৰণ কৰিম থাকক মা থাকক মোক একো শক্তি নালাগে মই নিজে কষ্ট কৰি পঢ়ি ল'ম থাকক ফটো আমি কৰাৰো অলপ লিমিট থাকে আৰম্ভ কোনে কৰিছিলে হা নমস্কাৰ বন্ধুসকল সকলোকে সৰস্বতী পূজাৰ বহুত শুভেচ্ছা যাচিলোঁ এণ্ড মোৰ এই ভিডিঅ'টো চাই যদি আপোনালোকে অলপো ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব সুন্দৰকৈ এটা কমেণ্ট কৰি দিব আৰু ভিডিঅ'টো যাতে অলপ শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিয়নো মই এনেধৰণৰ ভিডিঅ'বিলাক বনাই থাকোঁ যাতে নতুন ভিডিঅ' আহিলে সকলোতকৈ আপডেটবিলাক আগত পায় তো লগ পাম তেনেহ'লে আকৌ এটা নতুন ভিডিঅ'ত আজিলৈ বাই থেংক ইউ ছ' মাছ এণ্ড লাভ ইউ অল